Please subscribe Jollywood Hungama and don't forget to press the bell icon below. Hello friends, welcome to Jollywood Hungama. আজি আমি এই ভিডিওটোত কথা পাতিবলৈ গৈ আছো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰীৰ বিষয়ে। নমস্কাৰ, মই সুৰেখা চেত্ৰী। বৰ্তমান আপোনালোকে চাই আছে অসমৰ জনপ্ৰিয় ইউটিউব চেনেল জলিউড হাংগামা। আপোনালোকে যদি এই চেনেলটো ভাল পায় কাইণ্ডলি আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে ওচৰত থকা বেল আইকনটো আছে, সেই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। থেংক ইউ সো মাচ। ইতিমধ্যে সুৰেখা চেত্ৰীৰ সৈতে মোৰ এটা ইণ্টাৰভিউ হৈ গৈছে। আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে ক্লিক কৰি চাব পাৰে। চ' তাতে আপোনালোকে সুৰেখা চেত্ৰীৰ দৈনন্দিন লাইফত কি কৰে ফুল বায়'গ্ৰাফি পাব আৰু লগতে সংগীত জগতলৈ কেনেকৈ আহিল, কি কি গান গায়, কি কি এৱাৰ্ড পালে, গোটেইখিনি দিয়া আছে। বাট আজি আমি ইণ্টাৰভিউ এৰি আজি আমি বেলেগ কথা পাতিবলৈ গৈ আছোঁ। চ' আহক এতিয়া সেই কথাবোৰ জানিবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰী বৰ্তমান দ্য ভইচ অফ নেপালত। কুসুমী ৰুমাল কুসুমী ৰুমাল অসম জিঅ'ৰ তথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰী দ্য ভইচ অফ নেপালত আছে। আপোনালোকে কথাটো হয়তো গম পাইছে। দ্য ভইচ অফ নেপালত এনেকুৱা এটা প্ৰগ্ৰাম হয় যোনটো অসমত নহয়, ভাৰতত নহয়, গোটেই কাণ্ট্ৰিতে হয়। আৰু ঠিক তেনেদৰে এবাৰ নেপালত তেওঁ পাৰ্টিচিপেট কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰী। আৰু লগতে অসমৰ জীয়ৰী, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰী তাতে অকল পাৰ্টিচিপেট কৰিবলৈ যোৱা নাই, অসমৰ আমাৰ সন্মানৰ গামোচাৰে সম্বৰ্ধনা জনাইছে দ্য ভইচ অফ নেপালৰ বিচাৰকসকলক। আহক আমি এটা তেওঁৰ দৃশ্য চাওঁ। I have a small gift for you all. মই আসাম দেখি লিएर आएको छु। Thank you very much. Beautiful. I feel so happy. Surekha is so pretty girl. Thank you so much. I'm really happy. It's okay. Thank you so much. আৰু লগতে তেওঁ অসমীয়া গানেৰে বিচাৰককো নচুৱালে। সেয়াৰো এটা আমি দৃশ্য চাব লাগিব এতিয়া। Can you sing one Assamese song for us? নুসুধিবা মই লিম্বু গৰমে মগৰ ৰাইতা মাংনি গোৰ্খালি মায়া কুসুবাস চৰণ কোচুমা এ নেপালী ভাইনি আসামিয়া হোমা বো বিচাৰু মৰমৰে নৈ এ নেপালী যদিও অসমীয়া মই। সেয়েহে সুৰেখা বা তোমালৈ বহুত বহুত শুভকামনা, অলেখ অলেখ শুভকামনা থাকিল। আৰু তুমি আগুৱাই যোৱা, এনেদৰে আগুৱাই গৈ থাকা আৰু অসমকো আমাক ভাল ভাল গান দি থাকা, লগতে নেপালতো গান দি থাকা, সকলোতে তোমাৰ গান উজ্জ্বলি উঠক আৰু তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ। আৰু অসমৰ ৰাইজ তথা অসমৰ ৰাইজ তোমাৰ লগত সদায় আছে, তোমাক সদায় ছাপোৰ্ট কৰি দিব। তুমি এনেদৰে ভাল ভাল কাম কৰি যোৱা, আগবাঢ়ি যোৱা তাৰে কামনা কৰে অসমৰ ৰাইজে, আৰু তোমাৰ আৰু ভাল হওক তাৰে কামনা কৰিলোঁ। আৰু যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, যদি আপুনি সুৰেখা চেত্ৰীৰ বিগেষ্ট ফ্ৰেণ্ড হয়, সুৰেখা চেত্ৰীৰ গান ভাল পায়, তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেল প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিয়াৰ ওচৰত এটা বেল আইকন আহিব, সেইটো ক্লিক কৰি দিব, একেবাৰে নাপাহৰিব। যদি আপুনি সুৰেখা চেত্ৰীৰ বিষয়ে কিবা জানিব বিচাৰিছে বা বায়'গ্ৰাফি জানিব বিচাৰিছে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে ক্লিক কৰক আৰু সেই ইণ্টাৰভিউটো চাওক। আমাৰ এটা সুন্দৰ ইণ্টাৰভিউ হৈছিলে আৰু তেওঁৰ বায়'গ্ৰাফিৰ লগতে তেওঁৰ লাইফষ্টাইল, ডেইলি লাইফষ্টাইল, কেনেকৈ গান গালে, কি কি গানত এৱাৰ্ড পাইছে, গোটেইখিনি আপোনালোকে চাব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আমাৰ এটা এক্সক্লুচিভ ইণ্টাৰভিউ আছে। চ' আজিলৈ বাই বাই। ইণ্টাৰভিউ চাই থাকিব আৰু আমাৰ চেনেলটো ছাপোৰ্ট কৰি গৈ থাকিব আৰু আমাক আশীৰ্বাদ দি যাব বুলি আশা ৰাখিলোঁ। চ' আজিলৈ বাই বাই। চাই থাকিব জলিউড হাংগামা।